ভাইব্ৰেচন মেচিনৰ কাম কি মই আপোনালোকৰ ঘৰত মানে ৰডটো কিয় দিলাক দাদা আজি লগাম আজি ভাঙি যাব তে কিমান দিনকলৈ গ্যাৰান্টি দিবা পাৰে এটো 50-60 বছৰ গ্যাৰান্টি Hey guys, I'm Sanzit and welcome back to my YouTube channel guys আপোনালোকে ঘৰত বাউন্ডাৰী ৱাল লগাম বুলি ভাবছে নেকি তেনে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ কৰি চাব কাৰণ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ ইয়াতে পাই যাব মানে বাউন্ডাৰী ৱাল কেনেকৈ বানয় কিমান খৰচ হয় গোটেইখিনি আজিৰ ভিডিওটো জানবা চেষ্টা কৰিম তো বুলো গাইজ বেছি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো বাউন্ডাৰী ৱাল মানে কি বাহাৰ বেৰা না দিন পেটৰ বেৰা এই বাহাৰো নহয় তিন পাতৰো নহয় মানে তোৰ ৰেডিমেড বাউন্ডাৰী ৱাল মানে তোৰ তাতে শিল বালা মিস্ত্ৰী এক্সট্ৰা নালগে ডাইৰেক্ট লৈ যা উঠে ঘৰত খুটা লগ আৰু ৱাল লগে নতুনকে ওলাল নেকি এটো নতুনকে আমি আহি পালো তালতল আৰু তালতলতে আছে গাইজ ৰেডিমেড ৱালৰ যেটো উদ্যোগ আছে এই দাদাৰ এই তালতলতে আছে নতুনকে বানাইছে আৰু বহুত আহি পাই মই পাগলা হৈছো গাইজ একদম ইমান ডাঙৰ এৰিয়াত মানে এইবাৰ নতুনকে দোকানখন দিছে ইণ্ডাষ্ট্ৰিটো ক'ত আছে মই আপোনালোকক একবাৰ দেখি দিছো আগত আমাৰ এই ডিসি অফিচৰ পৰা অলপ আহিলে এইখিনি তালতল বুলি কয় আৰু এইটোৱে হ'ল দাদাৰ হাইষ্টন কংক্ৰিট উদ্যোগখন নতুনকে যি বানাইছে মেইন নেশ্যনেল হাইৱেৰ পৰা নামলি এইটো গাইজ এইটো সাইডত আৰু সেইটো সাইডত আছে জনতা হাইস্কুল আৰু অলপ আগত আছে গাইজ এছপি অফিচটো গাইজ তো তাৰ পৰা আহি এনেকে আপোনালোকে এই উদ্যোগটো পাই যাব আৰু সব কিমান ডাঙৰ এৰিয়াত গাইজ এইবাৰ নতুনকে দাদাই উদ্যোগ বানাইছে ৰেডিমেড ৱালৰ এতে মানে নেকি বাউন্ডাৰী ৱাল এতে বানয় ৰেডিমেড ৱাল মানে এতে তোমাক আজি গোটেইখিনি প্ৰচেছ দেখুৱাম কেনেকৈ ৰেডিমেড ৱাল বানয় কেনেকৈ তোমাৰ ঘৰত যাই লগাব গোটেইখিনি আজি ইয়াতে তোমাৰ নিজৰ চকুৰে দেখা পাবা বাকী দাদাই নতুন যে উদ্যোগ খোলা কিমান দিন হ'ল এটা 4 মাহ হ'ল 4 মাহ হ'ল যিসকলে পুৰণা ভিডিঅ' চাইছি দাদা হয়তো চিনিয়ে পায় আৰু যিসকলে চিনি পাওঁ নে মই চিনাকি কৰি দি আছো আৰু ইয়াতে চাওক আপোনালোকে কি পাই যাব ইয়াতে আপোনালোকে ৰেডিমেড ৱাল পাই যাব লগতে এইফালে ব্লক ইটাৰ কাম বৰ্তমান কৰা নাই ব্লক ইটাৰ কাম যোনে কৰে গাইজ এটা মই ধুনীয়াকৈ ভিডিঅ' বনাই যাম সাধ্যে ইয়াতে আপোনালোকে আপোনাৰ যিটো ৰেডিমেড ৱাল আছে সেইটো পাই যাব হয়তো আপোনালোকৰ মনত প্ৰশ্ন যে কেনেকৈ লগাব আপোনালোকৰ ঘৰত যাই কিনে এই ৰেডিমেড ৱাল বাউণ্ডাৰী মানে আপোনালোকৰ বাউণ্ডাৰীত তো ইয়াতে ডেমো হিচাপে ৰাখছে ইহঁতে এই গোটেইখিনি চিষ্টেম ইয়াতে দেখি দিছোঁ মই আপোনালোকক এইফালে দুটা খুটা লগাই থোৱা আছে ছেইম এনেকৈ আপোনালোকৰ ঘৰত মানে কামখিনি কৰিব তো এই ঘাপৰ মাজেদি ধুনীয়াকৈ এই ৱাল যি আছে সেই লগাই দিব চাওক তো আপোনালোকে প্ৰচেছটো হয়তো চাইছে মানে এইটো প্ৰচেছতে গাইজ আপোনালোকৰ ঘৰৰ যিটো বাউণ্ডাৰী ৱাল আছে সেই চিষ্টেমতে লগাই দিব আৰু ইয়াতে যে আপোনালোকে চাই আছে ইয়াতে বেলেগ ডিজাইন আছে গাইজ ওপৰৰ ডিজাইনটো বেলেগ ইয়াৰে ডিজাইনটো বেলেগ এইটোৰ মানে বিভিন্ন ধৰণৰ ডিজাইন আপোনালোকে ইয়াতে এভেইলেবল পাই যাব আৰু ডিজাইন গাইজ এভেইলেবল ডিজাইন আছে ইয়াতে আপোনালোকে আহিলেই হ'ল বা দাদাক যোগাযোগ কৰিলে হ'ল যদি আহিব নোৱাৰে আপোনালোকে যদি দূৰৰ পৰা চাই আছে ভিডিঅ'টো আপোনালোকে দাদাক যোগাযোগ কৰিব আৰু যিসকলে আমাৰ বজালিৰ পৰা চাই আছে তো আপোনালোকে তালতলত আহিলে হ'ল গাইজ এইটোৱে বাউণ্ডাৰী ৱাল আৰু যি ইয়াৰ লগত খুটা থাকে সেই খুটাটো মই দেখি দিছোঁ সাধ্যে ইয়াতে বানে কিনে এই তাতে বানি আছে বৰ্তমান দাদাহুন আৰু তাৰে পৰা আনি কিনে ইয়াতে ধুনীয়াকৈ শুকোৱা থৈ দিছে সেই একদম ফ্ৰেছ বানাইছে চাব পাৰে আৰু ইয়াতে আপোনালোকে মই আগতেও কৈছোঁ যে এভেইলেবল ডিজাইন আপোনালোকে পাই যাব ইয়াতে বিভিন্ন ধৰণৰ ডিজাইন আছে আপোনালোকে সেই হিচাপত পাই যাব আপোনালোকে আহি ইয়াতে চাই নিজা হিচাপত লৈ যাব পাৰিব আগতে ইমান ডিজাইন এভেইলেবল নাছিল কিন্তু এইবাৰেই আপুনি ডিজাইন কিমানটামান ৰাখছে আগতে অনলি এটা ডিজাইন আছিল হা আৰু এটা এভেইলেবল ডিজাইন আছে 12টামান ডিজাইন 12টামান মানে 12টামান গাইজ বেলেগ ডিজাইন আছে এই খুটা যি থাকে গাইজ অন্য খুটাৰ দৰে নহয় ইয়াৰে মাজত খাপ আছে আৰু এই খাপৰ মাজতে আপোনালোকৰ যি মই দেখালোঁ ৱাল ৰেডিমেড ৱালটো ইয়াৰে খাপৰ ভিতৰত যাব ধুনীয়াকৈ ডেমো হিচাপতো মই দেখাই দিছোঁ বাকী এই খুটাটো কিমান ফুট বহল এই ডাঙৰ হ'ব ডাঙৰটো আপোনাৰ 6 ফুট বাই 6 ইঞ্চি বাই 6 ইঞ্চি 6 ইঞ্চি বাই 6 ইঞ্চি আৰু মানে ফুটটো মানে ধৰকচোন খুটাটো লগাই দিলোঁ সেইটো কিমান মান দীঘল হ'ব দীঘল আপোনাৰ 6 ফুট 7 ফুট 8 ফুট কিছুমান 5 ফুট দিয়ে যাৰ যিটো ইচ্ছা আচ্ছা মানে আপোনালোকৰ অৰ্ডাৰ অনুযায়ী তাৰ মানে ৱালটো কোনবাৰ 5 ফুটি ৱাল লাগে তে 5 ফুটি খুটা বনোৱা যায় কোনবাৰ 7 ফুটি লাগে 7 ফুটি বনোৱা যায় কোনবাৰ 6 ফুটি লাগে 6 ফুটি বনোৱা যায় আচ্ছা মানে ডিমান্ড আপোনালোকৰ ওপৰত আপোনালোকে যি ডিমান্ড কৰে সেইটোৱে পাই যাব হয় না তো গাইজ আপোনালোকক এতিয়া মই ধুনীয়াকৈ এই যি ৰেডিমেড ৱাল আছে এই বানৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাম কেনেকৈ বানয় এই ৰেডিমেড ৱাল আচ্ছা এইটো মানে কি মবিল হয় নেকি মবিল হয় এইটো মবিল হয় তো প্ৰথমে মবিল দি লয় গাইজ একদম ফাৰ্ষ্ট ষ্টেজত মবিল দি লয় ইয়াৰ পিছত কি কৰিব ইয়াৰ পিছত আমি মছলা দিম মবিলটো কি কাৰণ দিলা এইটো মানে আপোনাৰ মবিল দিলে মানে বস্তুটো ফিনিচিংটো ভাল আহে আৰু হয়তো তলত আঠা খাই নধৰাৰ কাৰণেও এইটো বোধহয় আঠা তলত যাতে এই চিমেণ্টখিনি আঠা খাই নধৰে ফ্ৰেমত সেইটো কাৰণে মবিল প্ৰথমে দি লোৱা হয় মই প্ৰচেছখিনি সম্পূৰ্ণ আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ ইয়াতে আপুনি ফিনিচিং কৰি আছে এতিয়া চিমেণ্ট দিয়া হোৱাৰ পিছত এই চাওক ইফালে ধুনীয়াকৈ ফিনিচিং কৰি দিব এতিয়া ধুনীয়াকৈ একদম প্লাষ্টাৰ কৰি দিব যাতে একদম সমান হৈ উঠে 6 mm এনেকুৱা ৰড ব্যৱহাৰ কৰা হ'ব আৰু লগতে মই আপোনালোকক ধুনীয়া বস্তু দেখাব যাই আছোঁ গাইজ এইবাৰ দাদাই নতুনকৈ এইটো আনছি প্ৰথমবাৰৰ কাৰণে গাইজ পাঠশালাত আমাৰ আহিল ভাইব্ৰেশ্যন মেচিন
মানে আগতে মানে হাতেদি বানাইছিল এই যে হাতেদি বানোৱা চিষ্টেম আছিল এতিয়া গাইজ নতুন চিষ্টেম আহিছে ভাইব্ৰেশ্যন মেচিন এতিয়া ভাইব্ৰেশ্যন মেচিনৰ কাম কি মই আপোনালোকক দেখি আছো মানে ভাইব্ৰেশ্যন মেচিনৰ কাম হ'ল একচুৱেলি গাইজ এই যে দাদাহন আপোনাৰ মোবিল দিলাক মোবিল দিয়াৰ পিছত চিমেণ্ট দিলাক তাৰপিছত ফিনিচিং কৰলাক ফিনিচিং কৰাৰ পিছত সেই যিটো ফ্ৰেম আছে সেই ফ্ৰেমটো ধুনীয়াকৈ ভাইব্ৰেশ্যনৰ মেচিনৰ ওপৰত উঠাই থৈ দিব 4টা থ'ব পাৰি ইয়াতে একেলগে ফ্ৰেম আৰু এই 4টা ফ্ৰেম থোৱাৰ পিছত মেচিনটো কি কাম কৰে আপোনালোকে একবাৰ চাই লওক আৰু ইফালে মেচিন অন কৰি দিয়া গেল মানে এতিয়া ভাইব্ৰেট হৈ আছে চাওক ইয়াৰ ওপৰত আকৌ এবাৰ গেছ মছলা দিয়া হ'ব ৰদ দিয়াৰ পিছত তাৰপিছত আকৌ এবাৰ ভাইব্ৰেশ্যন কৰি নমাই দিয়া যাব আৰু ৰেডিমেড ৱালৰ যি দোকানখন আছে এৱে হয় অনাৰ মোৰ নাম কামালুদ্দিন এটা ঘৰৰ বাউণ্ডাৰীৰ চাৰিওফালে লগতে কিমান দিন লাগেনো এসপ্তাহ 10 দিন লাগব আৰু খৰচটো কি হৈ যাব খৰচটো আপোনাৰ যিমান স্কোৱাৰ ফুট যিমান হয় এনে হিচাপত এই ধৰক মই বাউণ্ডাৰী ৱাল লগৰ মানে বহুতৰে এটা প্ৰশ্ন যে এই লগে দিম এইগিলা হালকা বস্তু ভাঙি যাব আজি লগাম আজি ভাঙি যাব এই কিমান দিনকলৈ গেৰাণ্টি দিবা পাৰে এইটো 50-60 বছৰ গেৰাণ্টি 50-60 বছৰ এনে আৰু মানে জিতি কই নেকি নহয় মই এইটো কংক্ৰিটৰ হয় সিমেন্ট আপোনাৰ কাটা হিলৰ বস্তু হয় আচ্ছা ৰড থাকে ইয়াৰ ভিতৰত আপনি যদি ভালকে রাখে বস্তু লাইফ টাইম গুছি যাব লাইফ টাইম মানে কি এটা যদি খুন্দে যদি ভাঙে কোবাই আজি নতুনকে দিলো আজি ভাঙি দিলে ইটা যে গাঠি দিলো ভাঙি যাব আচ্ছা আচ্ছা মানে এক্সিডেন্ট কৰি ভাঙলিও আজি ভাঙি যাব তিন পাততকৈ অলপ বেছি পৰব জব্দ হ'ব মালটো তিন পাতটো বছৰ চেঞ্জ কৰি থাকা লাগে এটো বছৰ চেঞ্জ কৰবা লাগা নাই ধৰক মই ইয়াৰ পৰা বাউণ্ডাৰী ৱাল কিনিলো আপোনাৰ বা কোনোবাই একজনে কিনি লিলাক তো খুটা এক্সট্ৰাকে কিনবা লাগব নেকি আৰু লগতে আৰু এটা প্ৰশ্ন যে ধৰক ইয়াৰ পৰা আমি এটা বাউণ্ডাৰী ৱাল কিনি লৈ যাই মিস্ত্ৰী আৰু এক্সট্ৰা মাতবা লাগব নেকি মিস্ত্রি তোমার বাউন্ডারি ওয়াল যেটা নিবা তুমি খুঁটাটো যাব তারে লগত মিস্ত্রিও যাব সেই আর খরচা দিবা লাগা নাই মানে আপনার খরচা দিবা লাগা নাই আমারে মিস্ত্রি আমারে মাল সব আমারে মানে গাড়ি ভাড়া সারি ভাড়া লাগে একবার আপনি কিনবা লাগে মানে গাড়ি ভাড়াও দিবা নাকি গাড়ি ভাড়া দিবা নাকি গাইস মিস্ত্রি দিবা নাকি লগতে আপনার খুঁটাৰ যিটো থাকে বাউন্ডারি লগত খুঁটা যাব হেতুৰো পইচা দিবা নাকি খালি বাউন্ডারি ওয়াল কিনবা লাগে বাউন্ডারি ওয়াল কিনবা লাগে কিমান পৰি যায় বাউন্ডারি ওয়ালত এটো স্কয়ার ফুট হিসাবত এটা জাগা লৈ কথা এটা দূৰ হলি অলপ বেছি ওচৰত হলি অলপ কম মানে ধৰক আপনি নলবাৰীৰ মানুহ তো তাকে লৈ নিলে অলপ দামটো বেছি হ'ব অলপ বেছি হ'ব আচ্ছা আৰু যদি ওচৰৰে হয় তেতিয়া দামটো বেলেগ কম হ'ব যিমান প্ৰশ্ন আছিল সেই গোটেইখিনি প্ৰশ্ন মই দাদা খুদছো আৰু উত্তৰ আপোনালোকে হয়তো পাইছিয়ে কেনেকে লগৈ কেনেকে বানয় কিমান খৰচ হ'ব কিমান এৰিয়াত লগাব সেই গোটেইখিনি খুদছো কোনবাক যদি লাগে আপনার যোগাযোগ নাম্বার 690-170-5761 আৰু এটা হল 9395915825 কন্টেক্ট নাম্বার আছে স্ক্রিনৰ আগত আহি আছে ডেসক্ৰিপচনত আছে যদি আপোনালোকৰ প্ৰয়োজন আছে গাইস অৰ্ডাৰ কৰক ৰেডিমেড ৱাল ভিডিওটো দেখিনি আছিল ভিডিওটো চাই আশা কৰো আপোনালোকে ভাল পাইছে যদি ভাল লাগিল এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকে সাবস্ক্ৰাইব কৰি দিব লগ পাম আকৌ এটা নতুন ভিডিওত বাই বাই জয় অসম গাইস